নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ আন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাব লৈছোঁ মই যিসকল প্ৰেগনেণ্ট মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ। তেওঁলোকৰ যিটো প্ৰধানমন্ত্ৰী মাতৃ বন্ধনা যোজনা বুলি এটা যোজনা চৰকাৰে চৰকাৰৰ তৰফৰ পৰা এইটো জাৰি কৰিছে। যিসকল প্ৰেগনেণ্ট মহিলাসকল আছে, ডেলিভাৰী হোৱা মহিলাসকল বা তেওঁলোকে যদি প্ৰেগনেণ্ট হৈ আছে তেনেহ'লে তেওঁসকলে মানে পইচা পাব 5,000 টকাকৈ। সেই পইচাখিনি আপোনালোকে কেনেকৈ পাব আৰু গোটেই সবিশেষ আপোনালোকৰ এই ভিডিঅ'ৰ জৰিয়তে জনাই দিম, বা কেনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব। নিজৰ ঘৰতে বহি আপোনালোকে কৰিব পাৰিব আবেদন। এই আবেদনৰ গোটেই প্ৰক্ৰিয়া আপোনালোকক জনাই দিম। তো বলক ভিডিঅ' আৰু পলম নকৰি ভিডিঅ'টো মেইন উদ্দেশ্যলৈ আমি আৰম্ভ কৰোঁ। চাওক, আপোনালোকে কি কৰিব, এই যিকোনো ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি ল'ব। অ'পেন কৰি আপোনালোকে প্ৰধানমন্ত্ৰী মাতৃ বন্ধনা যোজনা যিটো আছে সেইটো আপোনালোকে চাৰ্চ বাৰত ক্লিক কৰি ল'ব আৰু এই পেজলৈ আহি যাব। এই পেজে অহাৰ পিছত আপোনালোকে চিটিজেন লগইনত ক্লিক কৰিব। চিটিজেন লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত মোবাইল নম্বৰ দি দিব। আপোনাৰ মোবাইল নম্বৰ মই দি দিছোঁ। দিয়াৰ পাছত চাওক, এনেকৈ আপোনাৰ নেম দিবৰ কাৰণে আহিব। আপোনাৰ নেমটো দি দিব, কি নাম হয় সেই নামটো দি দিব। মই এনেই এটা নাম দি লৈছোঁ। বাকী ইয়াত নাম দি দিব। ইয়াত আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব, কোনটো ষ্টেট হয়। ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, ডিষ্ট্ৰিক্টটো আপোনালোকৰ কোনটো হয়। আৰু ইয়াত আপোনালোকে এৰিয়া যিটো আপোনাৰ ৰুৰাল মানে গাঁৱৰ নে আপোনালোকৰ চহৰৰ, সেই হিচাপত আপোনালোকে ৰুৰাল আৰু আৰবানটো চিলেক্ট কৰি ল'ব। আৰু তলত যিটো ব্লক আছে, ব্লক চাৰ্কেলটো আপোনালোকে নিজে গম পাবই চাগে, সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। আৰু আপোনালোকৰ গাঁৱটো কি হয়, গাঁৱৰ নামটো চিলেক্ট কৰি ল'ব। গাঁৱৰ নামটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ৰিলেশ্যনশ্বিপ উইথ বেনিফিচিয়াৰী, ইয়ানি কি আপুনি নিজে কৰি আছে নেকি, ইয়াবা আপোনাৰ এই যিজনে ক্ৰিয়েট কৰিছে বা যিজনে অনলাইন কৰি আছে সেইজনে আপোনাৰ কি হয়, বা সেই বেনিফিচিয়াৰী কি মানে সম্বন্ধ কি হয়, সেই সম্বন্ধটো আপুনি দি ল'ব। ইয়াত আপোনাৰ ফাদাৰ হয়নে, মাদাৰ এণ্ড ল, মাদাৰ এনেকৈ আছে। আপোনাৰ আদাৰ্ছ বুলি আছে, চেল্ফ বুলি আছে। আপুনি যদি নিজে কৰি আছে তেনেহ'লে সেই ক্ষেত্ৰত আপুনি চেল্ফ কৰি দিব। আৰু যদি আপোনাৰ হাজবেণ্ড বা কোনোবা অন্য কোনোবাই কৰি আছে তেনেহ'লে আপুনি এই ক্ষেত্ৰত ইয়াত আপোনালোকে চেলেক্ট কৰি ল'ব। কৰি কিনে আপোনালোকে ক্ৰিয়েট কৰি ল'ব। মই ক্ৰিয়েট কৰি লৈছোঁ। তাৰপিছত নেক্সট প্ৰচেছটো আপোনালোকক দেখাই আছোঁ। ইয়াত লিখা আছে চাওক, ছাবমিট কৰাৰ লগে লগে ইয়ৰ একাউণ্ট হেজ বিন ক্ৰিয়েটেড ছাকচেছফুলি, প্লিজ লগ ইন এগেইন বুলি দেখাই আছে। লগ ইন কৰিবৰ কাৰণে আপোনালোকে ইয়াত ছেম আকৌ মোবাইল নম্বৰটো দিব। দিয়াৰ লগে লগে কিন্তু ইয়াত আপোনাৰ মোবাইললৈ এটা OTP চেণ্ড কৰা হ'ব। সেই OTPটো আপুনি দি ল'ব। চাওক, মোৰ মোবাইলত আহি পৰিছে, মই OTPটো দি লৈছোঁ। তাৰপিছত আপুনি কেপচা যিটো আছে, কেপচা সেইমতে কেপচাটো ফিলআপ কৰি দিব। কেপচা মই দি লৈছোঁ। আজি মই একচুৱেলি চাওক, মোৰ আজি যিটো ভিডিঅ' মই বনাই আছোঁ, মই নিজৰ ঘৰত বহি বনাই আছোঁ, সেইকাৰণে চাগে বাহিৰা নয়েজ অহা নাই। আৰু যিহেতু মই ভিডিঅ' ৰাতি বনাই আছোঁ, সেইকাৰণে ইমান বাহিৰা নয়েজ অহা নাই। কিন্তু নৰ্মেলি মোৰ ভিডিঅ'খিনিত বহুত বাহিৰা নয়েজ আহি থাকে। তো মই মানে আজি ভিডিঅ'টো ঘৰতে বনাই আছোঁ, সেইকাৰণে নয়েজ অহা নাই। তো আজি আপোনালোকে ভালকৈ বুজি পাব কথাখিনি। নহ'লে পুৰণা যিখিনি মই ভিডিঅ' দিছোঁ বা আগৰ ভিডিঅ'খিনিত আপোনালোকে নয়েজবিলাক পাই আছিলে, কাৰণ মই নিজৰ দোকানত বহিয়ে মই এইবিলাক ভিডিঅ'টো আপলোড কৰিছিলোঁ। তো এতিয়া এনেকৈ কৰাৰ লগে লগে ডেছবৰ্ডটো অ'পেন হ'ব। এই ডেছবৰ্ডটো অ'পেন হোৱাৰ পিছত আপুনি কি কৰিব, এই হোম যিটো আছে, হোম পেজলৈ আপুনি এনেকৈ ডেছবৰ্ড যিটো আছে ছেম হ'ব। তাৰপিছত আপুনি ডাটা এণ্ট্ৰি যিটো ছেকেণ্ড নম্বৰ যিটো অপশ্যন আছে, আপুনি ডাটা এণ্ট্ৰি দবাই ল'ব, বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন দবাই ল'ব। দবাৰ পিছত চাব আপোনাৰ আৰু এখন পেজ অ'পেন হৈ যাব। আৰু এখন পেজ অ'পেন হোৱাৰ পিছত আপুনি কি কৰিব লাগিব, চাওক, এনেকৈ পেজখন অ'পেন হৈ যাব। সেই পেজখন অ'পেন হোৱাৰ পিছত আপোনালোকে প্ৰথমৰ পৰা আপোনালোকে পৰা যাওক। এপ্লাইং ফৰ ফাৰ্ষ্ট চিলড্ৰেন আৰু ছেকেণ্ড গাৰ্ল চিলড্ৰেন। তো আপোনালোকে এইটো চাই ল'ব। বেনিফিচিয়াৰী এইটো এমপ্লয়ী চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট অফ অৰ PSU, ES এইটো ন থাকিব দিব। ফাৰ্ষ্ট চিলড্ৰেন যদি হয় তেনেহ'লে সেই ক্ষেত্ৰত আপুনি ফাৰ্ষ্ট চিলড্ৰেন দবাব। আৰু ছেকেণ্ড যদি আপোনাৰ ছোৱালী, ছেকেণ্ড যদি আপোনাৰ ছোৱালী পাইছে তেনেহ'লে সেই ক্ষেত্ৰত ছোৱালী ক্লিক কৰিব। আৰু এইটো যিটো নেম অফ লিভিং চিলড্ৰেন যিটো আছে, সেই নেমটো আপুনি কিবা চিলেক্ট কৰিব। কিমান আপুনি যদি 2 নম্বৰটো আছে, 2 নম্বৰটো এনেকৈ চিলেক্ট কৰিব। ইয়াত আপোনাৰ চাওক, ইয়াত আধাৰ নম্বৰটো আপোনালোকৰ য়েছ কৰিব। আধাৰত যেনেকৈ নাম আছে সেই হিচাপত আপোনালোকে নামটো দিব ইয়াত। আৰু ইয়াত চাওক আধাৰ নম্বৰটো দিব। আৰু ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো দিব। ডেট অফ বাৰ্থ দিয়াৰ পিছত ইয়াত আপোনালোকে এজটো দিব। এজটো অট'মেটিকলি ফিল হৈ আহি যাব। ইয়াত কেটেগৰীটো আপুনি চিলেক্ট কৰিবলৈ SC আদাৰ্ছ এইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি ইয়াত নিজৰ মোবাইল নম্বৰটো কিন্তু এইটো আপোনালোকে মেণ্ডেটৰী হয় দিব লাগিব। আৰু ইয়াত চাওক এলিজিবিলিটি প্ৰুফ, এনেকৈ এলিজিবিলিটি প্ৰুফ দিবৰ কাৰণে কি দিব, চাওক ইয়াত শ্ৰম কাৰ্ড আছে। আপোনালোকে বেছিভাগ আপোনালোকে গম পায় ৰেচন কাৰ্ড, BPL কাৰ্ড থাকিলেও হ'ব, বা শ্ৰম কাৰ্ড
শ্ৰম কাৰ্ডখন ইয়াত ডাউনলোড কৰি আপোনালোকে চাওক ইয়াত দি দিব আৰু শ্ৰম কাৰ্ডখন আপোনালোকে ইয়াত দিয়াৰ পিছত আইডেণ্টি নম্বৰটো যিটো আছে সেইটো দি দিব ইয়াত চুইচ ফাইলত ক্লিক কৰি চুইচ ফাইলটো ক্লিক কৰি ল'ব দি ল'ব তাৰপিছত ইয়াত চাওক ইয়াত ডিটেইল যিটো লিখা আছে ইম্পৰ্টেণ্ট ডেটছ বুলি যিটো দিয়া আছে সেইটো আপোনালোকে MCP কাৰ্ড ডিটেইলছ ইয়ানি কি আপোনালোকে যিটো বেজি মৰা কাৰ্ডটো যিটো হয় এই বেজি মৰা কাৰ্ডৰ গোটেইখিনি ডিটেইলছ কিন্তু ইয়াত আপোনালোকে ফিল কৰিব লাগিব ইয়াত চাওক আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত আপোনালোকে ডেট অফ মান্থ ইয়াৰ এইটো গোটেই দিলে MCP কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন ডেটটো ইয়াত লাষ্ট ম্যাচুৰেলছ পিৰিয়ড যিটো আছে সেইটো দিব লাগিব আপোনালোকে সেই তাত গোটেই কাৰ্ডত সেইখিনি ডিটেইলছ পাবই আপোনালোকে আৰু ইয়াত একচুৱেল ডেট অফ চাইল্ড বাৰ্থ ইয়ানি কি আপোনালোকে কেতিয়া জন্ম হৈছিলে সেই ডেট দিব লাগিব ইয়াত চাওক কেইটা আপোনালোকৰ ল'ৰা ছোৱালী সেই হিচাপত আপোনালোকে ইয়াত চিলেক্ট কৰা দিব লাগিব আৰু ইয়াত এজ দ্য চাইল্ড বৰ্ণ বুলি যিটো আছে তাত তলত ক্লিক কৰি আপোনালোকে কিবাটো চিলেক্ট কৰিব গোটেইখিনি ইয়াত চিলেক্ট কৰাৰ পাছত তললৈ স্ক্ৰল ডাউন কৰিব তললৈ স্ক্ৰল ডাউন কৰাৰ পাছত চাওক কি আহিলে তললৈ স্ক্ৰল ডাউন কৰিব তললৈ স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত চাওক ইয়াত আপোনালোকে এড্ৰেছটো আহি যাব এড্ৰেছটো দিব এড্ৰেছটো দি আপোনালোকে গোটেই আপোনালোকে ফিল কৰি ল'ব মইতো মোৰ হিচাপত ফিল কৰি লৈছোঁ ইয়াত পিনক'ডটো দি ল'ব পিনক'ডটো দিয়াৰ পাছত যেতিয়া আপোনালোকে ছাবমিট বক্সত ক্লিক কৰিব ছাবমিট বক্সত ক্লিক কৰাৰ লগে লগে আপোনাৰ কিন্তু ছাবমিট হৈ আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো ছাকচেছফুলি কিবা হৈ যাব এইটো মই আপোনালোকক বাকী নেক্সট প্ৰচেছটো আপোনালোকক দেখাই আছোঁ ছাবমিট কৰি তো বন্ধুসকল এই আজি ভিডিঅ' ইমানেই আছিলে আজিৰ ভিডিঅ' মই ইমানতে দেখালোঁ আপোনালোক গোটেইখিনি ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াত ডিটেইলছখিনি ফিল আপ কৰি আপোনালোকে ছাবমিট অপশ্যনে ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সেই কামটো হৈ যাব আৰু যদি ভিডিঅ'টো আৰু ভালকৈ ফুলকৈ দিব লাগে আৰু বাকী প্ৰচেছ জানিবৰ কাৰণে কিবা অসুবিধা পায় তেনেহ'লে মোক প্লিজ কমেণ্ট কৰি জনাব মই ইয়াৰ পিছত আৰু এটা এই ভিডিঅ'ৰ মানে বাকী নেক্সট পাৰ্টটো বনাই ল'ম এইটো প্ৰথম পাৰ্টটোত মই এইটো আপোনালোকে ইমান দেখাই দিলোঁ বাকী পাৰ্টটো যদি আৰু জানিবলগীয়া থাকে আপোনালোকৰ অসুবিধা পায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব প্লিজ কিবা কৰি দিম আৰু বন্ধুসকল যদি মোৰ চেনেল কোনোবা নতুনকৈ ভিডিঅ' মোৰ চাই আছে তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব তেনেকৈ ভাল ভাল ভিডিঅ' পাবৰ কাৰণে আৰু যিসকল মোৰ অলৰেডি মোৰ ছাবস্ক্ৰাইবাৰ তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ চেনেলটো মানে ইমান ভালকৈ তেওঁলোকে মানে কিবা কৰিবৰ কাৰণে আৰু ইমান মৰম দিয়াৰ কাৰণে আৰু ইমান চেনেল দিয়াৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইমানে কৈ বন্ধুসকল মোৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে কিন্তু কমেণ্ট কৰি জনাব কেনেকৈ লাগিছে এই ভিডিঅ'টো ধন্যবাদ বন্ধুসকল জয় আই অসম।